টিপি দিলে ঐ উৎপল তোৰ কি হৈছে তোৰ বোলে কিবা বেমাৰ হৈছে হয়নে চাও চাও খুৰা মোৰ একেবাৰে জ্বৰ ইমান উঠিছে কিয় চাও চাও তোৰ কিমান জ্বৰ উঠিছে তোৰ কৰোণাই হোৱা নাই তোৰ মোৰ মাথাটো ইমান বিষাইছে থাকিব পৰা নাই ভাল হ'ব দে ভাল হ'ব চিন্তা কৰিব নালাগে বুজিছ আজিকালি মানুহে এনেই চিন্তা কৰে কৰোণা হৈছে কিবা হৈছে একো নহয় বুজিছ মই আছো নহয় একো নহয় মোক এতিয়া বেজি দিব নেকি খুৰা মোৰ বহুত ভয় লাগে বেজিলৈ কি হ'ব এতিয়া দিম আকৌ বেজি এটা নিদিলে জানো তোৰ জ্বৰটো ভাল হ'ব খুৰা ইমান বিষাইছে বেজিটো বৰ বিষাইছে হ'ব এতিয়া বেছি সময় নালাগে দেই বেজিটো দিলে ইমান সময় নালাগে ন বিষাবই অলপ সময় খুৰা মোৰ অসুখটো ভাল হ'ব নাই এতিয়া ভাল হ'ব দে চিন্তা কৰিব নালাগে এতিয়াই ভাল হৈ যাব মোক খবৰটো দিবি খালি তই ভাল পাওঁ নে নেপাওঁ মই এতিয়া ঘৰলৈ যাওঁ দেই গ'লে ডক্টৰটো গ'লগৈ নেকি মই চাহ আনিছিলোঁ ফলটো গাটো ভাল পাইছনে পিতাই পাইছোঁ মা অকণমান ভাল পাইছোঁ মোক কিবা এটা খাবলৈ দিয়াচোন পিতাই মই তোলৈ ৰুটি এটাকে বনাই আনো এনেকুৱা জ্বৰৰ ৰুটি এটা খালেই তই ভাল ইমান অশান্তি লাগিছে জ্বৰটোৱে মোৰ দেহাটো মাৰি মাৰি যোৱা নিচিনা লাগিছে পিতাই এই ৰুটিটো খাই লওক উঠি পেলাই ৰুটিটো খালে তোৰ অকণমান ভাল লাগিব মা ইমান অশান্তি লাগিছিল বেজীটো দিয়াতে বহুতখিনি ভাল পাইছোঁ এতিয়া মোৰ ভাল হ'ব ন মোৰতো কৰোণা নাই ন নাই বোপা একো হোৱা নাই দে এনেই মানুহে অন্ধবিশ্বাসতে মৰে কৰোণা হ'লে বেলেগ নিয়ম হ'ব বুজিলি বেলেগ লক্ষণ হ'ব